নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিমান টকাৰ দৰকাৰ হৈছে নিশ্চয় পাব। হাজাৰৰ পৰা আৰম্ভ কৰি লাখ টকালৈকে পাব এই উপায়টো যদি কৰে, কিন্তু নলগাকৈ পইচা নিবিচাৰিব বা এই উপায় নকৰিব। মানে যদিহে টকাৰ দৰকাৰ হোৱা নাই তেনেহ'লে এই উপায়টো নকৰিব। উপায়টো কৰিবৰ বাবে প্ৰথমে আপোনাক লাগিব এটা বাকলি গুচোৱা আৰু পানী নথকা নাৰিকল। নাৰিকলটোত মন কৰিব পানী থাকিব নালাগিব। উপায়টো আনে নেদেখাকৈ কৰিব আৰু যদি পাৰে বৃহস্পতিবাৰে কৰিব। অন্যবাৰো কৰিব পাৰে, কথা নাই, কিন্তু যদি পাৰে বৃহস্পতিবাৰে কৰিব আৰু উপায়টো কৰাৰ সময়ত কাৰো লগত একো কথা নাপাতিব। নাৰিকলটো ঘৰত যোগাৰ কৰি থ'ব। এতিয়া কোনেও নেদেখাকৈ বা কোনেও আপোনাৰ লগত কথা নপতাকৈ আপুনি ঘৰৰ পৰা ওলাব আৰু ঘৰৰ ওচৰত য'ত আহঁত গছ আছে ডাঙৰ, তাত যাব। আহঁত গছৰ তলত আপুনি বিচাৰিব এটা পৰি থকা পাত, শুকান হ'লেও হ'ব বা কেঁচা হ'লেও হ'ব, কিন্তু নফটা পাত ল'ব। সেই পাতখিলা আপুনি বুটলি ঘৰলৈ লৈ আহিব। অনাৰ সময়ত কাৰো লগত একো কথা নাপাতিব। এতিয়া আপুনি পানীৰে ধুই পৰিষ্কাৰ কৰি ধুই ল'ব, তাৰপিছত শুকানকৈ মচি ল'ব আৰু হালধিৰ গুড়িৰে আপোনাক কিমান টকাৰ দৰকাৰ হৈছে সেইটো লিখি দিব। পাকঘৰত ব্যৱহাৰ কৰা হালধি নল'ব, পূজা ঘৰত ব্যৱহাৰ কৰা বা নতুন হালধিৰ গুড়িৰ পেকেটৰ পৰাহে ল'ব। সংখ্যাৰে লিখিব, যেনে 20,000, 30,000, 1 লাখ, 1 লাখ, 1.5 লাখ, যেনেকৈ যিমান লাগে সেই পৰিমাণৰ সংখ্যাৰে আপুনি লিখি দিব। এতিয়া এই পাতখিলাৰ ওপৰত 2টা অক্ষত মানে নভঙা ফুল থকা লং দিব আৰু এটা বাতাচা দিব। বাতাচা পূজাৰ দোকানত পোৱা যায় কিনিবলৈ, সেই বাতাচা আনি এটা দি দিব। বাতাচা আৰু লং পাতখিলাৰে মেৰিয়াই ল'ব। এতিয়া নাৰিকলটোৰ লগত এডাল ৰঙা হাতত বন্ধা যে সূতা পায়, কলৱা বুলি কয়, সেই তেনেকুৱা সূতাৰে 5 বাৰ মেৰিয়াই গাঁঠি মাৰি বান্ধি দিব। বাতাচাৰ সৈতে এই পাতখিলা নাৰিকলটোৰ সৈতে আপুনি একেলগে বান্ধিব। 5 বাৰ মেৰিয়াব ৰছীৰে। এই যিডাল হাতত বন্ধা কলৱা পোৱা যায় কিনিবলৈ, সেই কলৱাৰে আপুনি 5 বাৰ মেৰিয়াই বান্ধিব আৰু এতিয়া পুনৰ মনে মনে গৈ কাৰো লগত কথা নপতাকৈ গৈ সেইজোপা আহঁত গছৰ তলতেই পুনৰ থৈ আহিব। মন কৰিব কোনেও যাতে আপোনাক নেদেখে আৰু আপুনি উভতি অহালৈকে কাৰো লগত একো কথা নাপাতিব। এই গোটেইখিনি কাম কৰি থাকোঁতে আৰু সেইদিনাৰ পৰাই আপুনি মনৰ ভিতৰত এটা মন্ত্ৰ গাই থাকিব আৰু মন্ত্ৰটো হৈছে ওম নমো ভগৱতে বাসুদেৱায়। আপুনি দিনত যেতিয়াই পাৰে তেতিয়াই বা দিনে ৰাতিয়ে যিকোনো কাম কৰি থাকোঁতে মনৰ ভিতৰত গাই থাকিব এই মন্ত্ৰটো। কামখিনি কৰাৰ পৰাই আৰম্ভ কৰিব আৰু একেৰাহে মনৰ ভিতৰত গাই থাকিব সদায়। আপুনি দেখিব যে সোনকালেই মানে কেইদিনমানৰ ভিতৰতেই আপোনাৰ পইচাৰ যোগাৰ হৈ যাব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।